নমস্কাৰ ৰাইজ, এই ভ্লগটো বাৰু আগতে দিব লাগিছিল, সময় পোৱা নাছিলোঁ এডিট কৰিবলৈ, তো সেইকাৰণে ফাইনেলি আজি মই পালোঁ, দি দিলোঁ। ভিডিঅ'টো সম্পূৰ্ণ চাব। যিহেতুকে ছামাৰ কেম্প চলি আছে, তো সোনকালে আহি পালে স্কুলৰ পৰা। আৰু এয়া দেখিছেনে ফল মূলখিনি। মই মানে পাপাক আনিব গৈছিলোঁ গধূলিলৈকে, যিহেতু মই এখন শৰাই দিম বুলি ভাবিছোঁ মন্দিৰতে, ঘৰৰ মন্দিৰতে। সেইকাৰণে অকণ ফল মূল এওঁ লৈ আহিলে। আৰু মোৰ ল'ৰা দেখিছেনে স্কুলৰ পৰা আহি পুৰা মোক কোলাত। আৰু এইফালে মানুহজনে এটা বস্তু আনিছে, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টি চাব। ভাল লাগিলে প্লিজ লাইক কমেণ্ট কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। তাৰ আগতে বস্তুখিনি গোটেইখিনি ঘৰৰ ভিতৰলৈ লৈ আহিলোঁ। এইবিলাক দেখিছেনে, ইহঁতে চববিলাক ওলাই লৈ এইফালে চাওক, চাৰিওফালে একেবাৰে পেলাইছে। কাপোৰ সলাই আনে দেখিছেনে, স্কুলৰ পৰা আহি কাপোৰ সলাই আনে এইদৰে। এই ভিডিঅ'টি কিন্তু মই এদিন আগতে কৰি থৈ দিছিলোঁ বাৰু। এয়া আনিছে চাওক, এইবিলাক খুলিলে আপোনালোক আনবক্সিংনো কি কৰি দেখুৱাম। এয়া খুলিছে সিহঁতে, আপোনালোক মই ভাবিছিলোঁ ভালদৰে দেখুৱাই দিম, পূৰা আনবক্সিং টাইপত দেখাই দিম। নোৱাৰি ন ইহঁতৰ লগত। এইফালে উৎপাত দেখিছেনে, চববিলাক চেদেলি বেদেলি কৰি দিছে। এইবিলাক চাওক, এইটো আনিছে সৰু কুকাৰ, যিহেতুকে ডাঙৰ এটা আছে ইয়াৰে, এইটো সৰু আনিলে। আৰু এই কেৰাহীখন, কিন্তু ইয়াত ঢাকনিখনচোন নাই। মই ঢাকনিখন লগতে থকা বুলি ভাবিছিলোঁ। মই আচলতে ষ্টেইনলেছ কেৰাহী যিখন ওলাইছে ন আজিকালি, সেইখন আনিব গৈছিলোঁ, কিন্তু তাতে মানে নাপালে, এইখনহে পালে বোলে তেওঁ ক'লে। তো সেইটো আনিলে আৰু ভাল লাগিলে হয়, ষ্টেইনলেছ হ'ল হয় আৰু নন ষ্টিকো হয় যিহেতু। এইটো কিন্তু অনলি নন ষ্টিক কেৰাহী হয়। আৰু ইয়াত হেতাখনহে অনলি আছে, ঢাকনিখন কিন্তু ইয়াত নাপালোঁ মই। ঢাকনিখন থাকিলে আৰু ভাল লাগিল হয়। এইবিলাক দেখিছেনে, সিহঁতে উলিয়াই আছে সম্পূৰ্ণ এমাহৰ বজাৰ আনিছে দেখিছেনে। এই কেৰাহীখন দেখিছেনে, ইয়াত কিন্তু ঢাকনিখন নাই, জানো কিয়। ঢাকনিখন থাকিলে আৰু ভাল হ'ল। আমাৰ নহয়, মোৰ দেওৰটোৰ মানে, দেওৰটোলৈ অনা এইবিলাক আনিছে দেখিছেনে। দেওৰটো মানে আৰ্মি চাকৰি কৰে যিহেতু, সি মানে কেম্পত গৈছিলে, আৰ্মি কেম্পত, যিহেতুকে অকণমান বজাৰ সিও কৰিলে আৰু আমাৰো কৰিলে, মানুহজনে লগতে গ'ল। আৰু এই কেৰাহীখন বাৰু তাৰ পৰাই অনা হৈছে। এইখিনি দেখিছেনে, গোটেইখিনি বজাৰ দিও ওলাই লৈছে। এতিয়া এইবিলাক আকৌ মই ভৰাব লাগিল, এইফালে চবখিনি ঠিক কৰিব লাগিল। এইখিনি ভিডিঅ' অকণ নেক্সট ডে আৰু মই ষ্টাৰ্ট কৰিছোঁ, যিহেতুকে সিদিনা সময় নহ'ল আৰু বাৰু। নেক্সট ডে এয়া দেখিছেনে, মই নতুন কেৰাহীত বনাই দিলোঁ, আপোনালোকক দেখাই দিলোঁ দেই। আৰু ভিডিঅ'টো ভালো লাগে দিবলৈ, নতুন কেৰাহী এখন আনিলোঁ যিহেতুকে ভালো লাগিলে। আৰু মই প্ৰথমতে বাৰু আৰু এটা বস্তু বনাইছিলোঁ, গধূলি বনাইছিলোঁ, সেইটো বাৰু ভিডিঅ' কৰা নহ'ল। নতুন কেৰাহী হিচাপে মিঠা কিবা এটা বনাইছিলোঁ, সেইটো ভিডিঅ' কৰা নহ'ল। তাৰ নেক্সট দিনাই কৰিলোঁ দেই মই। ৰাতিপুৱা মই বনালোঁ আলু পৰঠা, আৰু আলু পৰঠাটো হেভিকৈ অকণমান বনাইছোঁ, যিহেতু ৰাতিপুৱাৰ সময় হয় সেইকাৰণে হেভিকৈ বনাইছোঁ। যিহেতু বাবুহঁতৰো স্কুল বন্ধ আছিলে, মই ভাবিছোঁ আজি এয়া পৰঠাই বনাই লওঁ। সিহঁতে কিন্তু পৰঠা খাবলৈ সিমান এটা ভাল নাপায়, সিহঁতে ৰুটি পুৰি এনেকৈ আলু ভাজিৰ সৈতে ভাল পায়। আৰু মানে আলু পৰঠাটো ইমান ধুনীয়া হৈছে দেখিছেনে, খুব ধুনীয়াকৈ ফুলিছে। আৰু অলপ হেভিকৈও বনাইছোঁ, যিহেতুকে ৰাতিপুৱাৰ সময়খিনিত হেভিকৈ বনালে ভাল হয়, আৰু দিনটোৰ কাৰণে কথা নাই আৰু হেভিকৈ খালে। আৰু যিহেতুকে ল'ৰাহঁতেও মানে আজি মই সেই পৰঠাই খুৱাম, আলু পৰঠাটোকে খুৱাম, কিয়নো আজি মই ভাত বনোৱা নহ'ল ৰাতিপুৱাৰ সময়ত, আলু পৰঠাকে খুৱাম বাৰু। মই বাৰু আপোনাক আলু পৰঠা বনোৱাৰ প্ৰচেছটো অকণমান দেখাই দিছোঁ, আৰু আপোনালোকে বাৰু কেনেধৰণে বনাই ক'বচোন। মই ইয়াত পিঁয়াজ, তাৰপিছত জ্বলা বাৰু কমকৈ দিছোঁ, এনেকৈ পিঁয়াজখিনি ভাজি লৈছোঁ, অকণমান জিৰা গুড়ি ইয়াত দি দিছোঁ, হালধি, নিমখ গোটেইখিনি দি এনেকৈ মই সৰু লাডু এটা বনাই ল'ম। এনেকৈ দেখিছেনে, অকণমান হেঁচি দিছোঁ কিন্তু আলুখিনি। আৰু তেতিয়া তাৰমানে কি হয়, বাহিৰলৈ যাতে ওলাব নোৱাৰে, তেনেকৈ আপোনালোকে এনেকৈ গোটেইখিনি আটাখিনি ভালদৰে এনেকৈ সোমাই দিব ভিতৰত, তেতিয়া মানে আলুখিনি যাতে ওলাই নাথাকে। আলুখিনি ওলাই থাকিলে আকৌ বহুত দিগদাৰ হৈ যাব। আৰু আচলতে ইয়াত সৰু সৰুকৈ মানে পাতলকৈ মানে বেলিব লাগিব, যিহেতুকে তাত আলু মিক্স কৰাই থাকিব ভিতৰত, আলুখিনি যাতে বাহিৰলৈ নোলায়, তাৰ বাবে মই সেনেকৈ লাহে লাহে বেলিছোঁ। আৰু প্ৰায় মোৰ হৈ গ'ল 4-5খন। এনেকৈ যদি আপোনালোকে ঘৰতো বনাই দিয়ে ৰাতিপুৱাৰ নাস্তা, আলু বহুত হেভিও হ'ব, আপোনালোকৰ পেটটো ভৰি থাকিব। বনাই চাব পাৰে কেতিয়াবা, আৰু ক'ব দেই বনাই আপোনালোকে কেনেধৰণে বনাই, কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টি ভাল লাগিলে প্লিজ লাইক কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো যিহেতুকে আজি নহয় বুলি কৈছোঁ, বহুত আগতে কৰিলোঁ বাৰু, কিন্তু এডিটিং কৰিবলৈ সময় পোৱা নাছিলোঁ, সেইকাৰণে অকণমান দেৰি হৈ গ'ল দিয়াত।
এয়া আকৌ গধূলি সময়ত আমাৰ ঘৰত সিদিনা আছিলে, আমাৰ ঘৰত মানে খুৰীমাহঁতৰ ঘৰত আছিলে নাৰায়ণ পূজা, তালৈ গ'লোঁ। এয়া ভিডিঅ'টি মানে বাবু কৰিছিলে। মোৰ মানে অকণমান কি হয়, অকণমান মানুহৰ আগত মানে কি ভিডিঅ' কৰিবলৈ অকণমান লাজ লাগে, সেইকাৰণে বাবুক এই ভিডিঅ'টো কৰিছে। এয়া পূজা সম্পন্ন হ'লে আমি গৈ মানে প্ৰসাদ বিলাইছে, পূজা পুৰা শেষ হ'লে সেৱাটো বাৰু কৰিলোঁ দেই। আমি সেৱা কৰাখিনি আপোনালোকক দেখুওৱা নহ'ল ভিডিঅ'টিত। এয়া ল'ৰাই ভিডিঅ' কৰি আছে নহয়, এনেকৈ চাৰিওফালে মানে কি চবকে দেখুৱাইছে, একফালৰ পৰা ভিডিঅ' কৰিছে। পূজাৰ পৰা আহিলোঁ দেই, এতিয়া আমি ঘৰত প্ৰসাদ খাই আছোঁ। এয়া চাওক প্ৰসাদ খাই আছোঁ, নাৰায়ণ পূজাৰ প্ৰসাদ যিহেতুকে অকণমান খাব লাগিব। কি পিছে দি আলি বহিছিলোঁ পুৰা এই পুৰা তোমাৰ পুৰা গম পোৱা হৈছে আৰু নাৰায়ণ পূজাৰ পৰা অহা যেন লাগে জানানা। কওঁ মই শুন, পুৰা একদম কাণত নিৰ্মালি আৰু গম পায় আৰু পুৰা নাৰায়ণ পূজাৰ পৰা মোক গম। ৰাইজ গৰমটো বহুত পৰিছে, ইমান গৰম মানে অকণমানো বতাহো নাই। পিছে ৰাইজ আপোনালোকে আজি ভিডিঅ'টি চাই কেনে পালে জনাব, আৰু লগতে ভাল লাগিলে প্লিজ লাইক কমেণ্ট কৰি দিব। ব্লগটি ইমানে আছিলে, বাই বাই।